এতিয়া মই সজিনা গুচাই আছোঁ এইডাল দেখিছেনে আজি মই সজিনা কেনেকৈ বনাওঁ আপোনালোকক দেখাম দেই আপোনালোকেনো কোনে কোনে কেনেকৈ বনাই খাই ভাল পায় মই কেনেকৈ বনাই খাই ভাল পাওঁ আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'টো প্লিজ অকণমান স্কিপ নকৰাকৈ চাই থাকিব মই ডিম আলু বইল কৰি আছোঁ এফালে মোৰ সজিনা কটা হৈ গ'ল এইখিনি বইল হৈ লওক এয়া এতিয়া মই সজিনা পাত ছিঙি লৈছোঁ এইখিনি মই মিহি মিহিকৈ কাটিম এইখিনি মই মিহি মিহিকৈ কাটি ল'ম কোমলীয়া কোমলীয়া পাতবোৰ লৈছোঁ এয়া মই ধুনীয়াকৈ মিহি মিহিকৈ কাটি ল'লোঁ এয়া দেখিছেনে বাৰু ধুনীয়াকৈ কাটি লৈছোঁ মিহি মিহিকৈ কোনে নাকাটোতে ধেৰ হৈছিলে কাটি দিয়াৰ পাছত অলপমান হৈ থাকিলে এয়া এতিয়া মই এইখিনি ক'লা কচু পাতত দিব লৈছোঁ এয়া মোবাইল ধৰা মানুহ নাই সেইটো কাৰণে দেখাব পৰা নাই মই এইখিনি টোপোলা বান্ধি লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ এইফালে মই ভাত পাতি আছোঁ এইফালে মই ধনক পঢ়িবলৈ দি আছোঁ দেই এ বি চি ডিখিনি কোৱাচোন জনি জনি নালাগে লিখিবলৈ পঢ়াচোন Johnny, Johnny's papa, I think she's gonna papa. No papa, apana ma. Ha ha ha. তোমাৰ নামটো কি কোৱা সাৱধান হৈ কোৱা উঠি লোৱা থিয় হৈ লোৱা উঠি লোৱা সাৱধান হৈ নমস্কাৰ কেনেকৈ কয় নমস্কাৰ মোৰ নাম দুবজ্যোতি গগৈ মই যে বংগবন্ধুৰ গাম গোৱা এটি বান্ধে আছো মই দুবজ্যোতি নাম খৰুনাইছো হয় নেকি Johnny sugar no হে আমা Johnny pop দুবাৰ গালা এবাৰ গালা দেখোন वाह क्या सीन है वाह क्या सीन है Johnny pop I think sugar no papa पनमा वाह क्या फ्लिप क्लाइमैक्स है एकदम से वक्त बदल दिया जज्बात बदल दिए जिंदगी बदल दी হ'ব দিয়া মই ভাত সিজাই আছোঁ যে ভাত চাংগে দেই এয়া কেৰাহীত তেল দি থৈ দিছোঁ এয়া ডিম 3টা লৈছোঁ আমাৰ যিহেতু মানুহ 3টালৈ 3টা লৈছোঁ আমাৰ অসভ্যটো দেখাই দিয়াচোন মুখলেহে দেখা যায় এয়া মোৰ কণী ফ্ৰাই কৰা হ'ব এইফালে তেল দিয়াই আছে পিঁয়াজ দি দিছোঁ Jangan bol di sago. Mau kunyah tak kan dah bakal dah. Dah kan? গৰম
এয়া মই অথনি যে আপোনালোকক কাটা দেখাইছিলোঁ চজিনাকেইডাল, এইকেইডাল হয়। মই ইয়াত দি দিছোঁ। অলপমান দেৰি তেলত ফ্ৰাই হওক। এইফালে মই এইখিনি অথনি কটা দেখাইছিলোঁ আপোনালোকক, চজিনা পাত চেপি লৈছোঁ টানকৈ। এয়া মই বইল কৰা আলুকেইডোখৰ দি দিছোঁ ইয়াতে। বাবা হালধি নিমখ নিজৰ জোখত দিব। আমাৰ যিহেতু ঘৰুৱা হালধি হয়, সেইটো কাৰণে মই তাককে দিছোঁ। নিমখ মই এনেকৈ হাতে দিলেহে জোখ পাওঁ দেই। কিছুমানে চামুচে দিয়ে, মই চামুচে দিলে একো নিমখৰ জোখেই গম নাপাওঁ। এইখিনি এতিয়া মই অলপমান দেৰি ঢাকি দিম, তেলটো সোমাই লওক। 5 মিনিটমান ঢাকি থৈ দিম এতিয়া। এয়া মোৰ ঘৰুৱা জালুক আছিলে, জালুক অলপমান পিছিলোঁ। যিহেতু ঘৰুৱা জালুক বেছিকৈ নিদিলে হৈ যায়। আপোনালোকে নাভাবিব খুন্দুনা নাই বুলি, খুন্দুনা মাৰিডাল লৈছোঁ, মই খুন্দুনাটো লোৱা নাই। গোটা বস্তু খুন্দিলে মানে গৈ ক'ৰবাত পৰে কাৰণে মই খুন্দুনাটো লোৱা নাই। সেইটো কাৰণে মই গিলাচত পিচিয়ে ভাল পাওঁ। চাটনি পিচিলে মই গিলাচতে পিচি খাওঁ, যিহেতু আমি গাঁৱলীয়া মানুহ ন, সেইটো কাৰণে মই এনেকৈ খুন্দি খাওঁ। এয়া এতিয়া মই শাক সিজি গ'ল মোৰ ভাগৰ। এয়া মই জালুক দি দিছোঁ। তাৰপিছত ইয়াত ডিম দি দিছোঁ, আৰু এটা ডিম এয়া ভকতে খালে। আমাৰ আগৰ দিয়া দিয়া মোক খাওঁ খাওঁ কৈ আছে ন, মোক দিয়া, মোক খাই লওঁ খাই লওঁ। এফালে মই কচু পিটিকা বনাব লৈছোঁ। ক'লা কচু যে মই পাতত দিছিলোঁ দেখাইছিলোঁ, সেয়া মই এতিয়া পিটিকা বনাব লৈছোঁ। জলকীয়া কাটি লৈছোঁ। ইয়াত এতিয়া মই ৰচুন আদা খুন্দি পিনে দিম। আপোনালোকক পিটিকাখন বনাই দেখাই দিম বাৰু দেই। এয়া এতিয়া মই বিলাহী খৰিকাত দিছোঁ, কণ বিলাহী, আমাৰ ঘৰতে লাগি থকা বিলাহী হয়। ভাত খোৱা আকৌ, এই ভাতৰ লগত কি লৈ লৈছে চাওক বা, বিলাহী লৈ লৈছে, কেঁচা বিলাহী। এয়া এতিয়া আমি ভাত উলিয়াই লৈছোঁ খাবলৈ। ভাত উলিয়াই লৈছোঁ। কি লাগে? এয়া কচু পিটিকা, বিলাহী, কচু, আদা, ৰচুন, জলকীয়া দিছোঁ দেই ইয়াত।
এতিয়া আমি ভাত খাই লওঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ বাই বাই কচু পিটিকা খুবেই টেষ্টি হৈছে দেই